আপোনালোকে জানে এই জনজাতিকৰণৰ যিটো দাবী, এই দাবী শতিকাজুৰি দাবী। এইটো এটা শতিকা পাৰ হৈ গ'ল আৰু একবিংশ শতিকাৰো 21টাকৈ বছৰ পাৰ হৈ গ'ল, কিন্তু দুৰ্ভগীয়া এই জনগোষ্ঠীটোৰ জনজাতিকৰণ আজিও নহয়। চৰকাৰে মাজে সময়ে জনজাতিকৰণৰ বিষয়ে কয়, কেতিয়া কয়, যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাক কয়, আৰু চৰকাৰৰ প্ৰতিটো কথাতে আমি পতিয়ন গৈ আমাক জনজাতিকৰণ কৰা হ'ব বুলি আমি বিশ্বাস কৰি আমি চৰকাৰৰ কামৰ প্ৰতি সদায় সহযোগ কৰিছিলোঁ। বিভিন্ন আয়োগ কমিশ্যন বহিল, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইনভেষ্টিগেশ্যন হ'ল, কিন্তু জনজাতিকৰণৰ নামত যিটো ভেকা ভাওনা চলি থাকিল সেইটো আমাৰ ৰাইজে এতিয়া অতিষ্ঠ হৈ গৈছে। আটাইকেইটা মডেলিটি, আটাইকেইটা ক্ৰাইটেৰিয়া আমাৰ আছে। আটাইকেইটা ক্ৰাইটেৰিয়া থকাৰ বাবে আমাৰ 1996 তেতিয়াৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আমাক মহামান্য ৰাষ্ট্ৰপতিৰ অধ্যাদেশ যোগে জনজাতিকৰণ কৰিছিলে। যিহেতু জনজাতিকৰণ কৰিছিলে, আমাৰ আটাইকেইটা ক্ৰাইটেৰিয়া ইতিমধ্যে ফুলফিল হৈ আছে, কিন্তু ৰাজনৈতিক চাকনৈয়াত পৰি আমি অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহুত বিপাঙত পৰিছোঁ। আমাৰ জনজাতিকৰণ নহ'লে এই অঞ্চলৰ, বিশেষকৈ অসমত এনেকুৱা কিছুমান অঞ্চল আছে, সেই অসমৰ ভূখণ্ডৰ প্ৰতি এটা ভাবুকি আহিব, আৰু এটা সময়ত কোচ ৰাজবংশী জনগোষ্ঠীটো আৰু বোধহয় কেৱল মাত্ৰ বুৰঞ্জীতে থাকিব, বোধহয় আৰু বিচাৰি পোৱা টান হ'ব। গতিকে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ সমূহ ৰাইজৰ হৈ অসমৰ মহামান্য মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ আহ্বান, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বান যে এই অৱহেলিত জনগোষ্ঠীটোক জনজাতিকৰণ কৰক, STP কৰা হওক। ইতিমধ্যে ইয়াৰ আগত 1920 চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমটো কাৰ্যকালত আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি আমাক মাতিছিলে, আৰু আমি এডমিনিষ্ট্ৰেটিভ কলেজ বিল্ডিঙত আমি বহিছিলোঁ। সকলোৱে কাৰ্যকৰীকৰণ কৰক, নতুন মডেলিটিৰ কোনো কথা নাই। STN STO এইবিলাক ভেকা ভাওনা বাদ দি আমাক জনজাতিকৰণ কৰক। STPৰ মৰ্যাদা আমাক যিহেতু 96 দিয়া হৈছে, আমি STPৰ মৰ্যাদা বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ এই আহ্বান। সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ হৈ গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনৰ এই আহ্বান, গোসাইগাঁও জিলা কোচ ৰাজবংশী মহিলা সন্মিলনৰ আহ্বান, গোসাইগাঁও জিলা কোচ ৰাজবংশী যুৱ সন্মিলনৰ আহ্বান, গোসাইগাঁও জিলাৰ সমূহ ৰাইজৰ আহ্বান। আপোনালোকৰ জৰিয়তে আমি এই বাৰ্তা মহকুমাধিপতিৰ কাৰ্যালয়ত আমি বহিছোঁ। আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনী সদায় গণতন্ত্ৰৰ পক্ষত আছে, গণতন্ত্ৰৰ বিশ্বাসী। আমি 100 বছৰৰ যিটো আন্দোলন, গণতন্ত্ৰ আন্দোলন আমি কৰি গৈছিলোঁ। এতিয়া যদি গণতন্ত্ৰৰ আন্দোলনে চৰকাৰক যদি গা লৰাব নোৱাৰে, চৰকাৰ যদি ইয়াত পতিয়ন নাযায়, চৰকাৰ কি বিচাৰিছে আমি নাজানো। হয়তো ভৱিষ্যত প্ৰজন্মই ইয়াৰ এই জনজাতিকৰণৰ বিষয়ে তেওঁলোকে কি পন্থা গ্ৰহণ কৰিব আমি বিচৰা নাই। বেলেগ ধৰণৰ চিন্তা চৰ্চা আমি কৰা নাই এতিয়ালৈকে। যদি চৰকাৰে গণতন্ত্ৰৰ ভাষা বুজি নাপায়, তেনেহ'লে নিশ্চয় আমাৰ ৰাইজে কিবা এটা চিন্তা চৰ্চা কৰিব, কিন্তু আমাৰ আহ্বান থাকিব যে আমি যাতে গণতন্ত্ৰ এৰি বেলেগ পন্থা ল'ব লগা নহয়। যদি বেলেগ পন্থা আমি সঁচাকৈয়ে লওঁ, তেনেহ'লে ভৱিষ্যতে অসমৰ কি অৱস্থা হ'ব, অসমৰ আইন শৃংখলাৰ প্ৰতি ভাবুকি আহিব, অসমখন হয়তো আকৌ
জ্বলি উঠাৰ সম্ভাৱনা থাকিব। গতিকে অসমখন নজ্বলাব। মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান থাকিল, মুখ্যমন্ত্ৰী মহোদয় আপুনি অসমখন বচাওক। অসমখনৰ প্ৰগতি উন্নয়নৰ কাৰণে আমি সদায় সহযোগ কৰি আছোঁ, সহযোগ কৰি থাকিম। কিন্তু আমাকো বচাব লাগিব। আমাৰ মানুহক যদি আপোনালোকে ন্যায় প্ৰদান নকৰে, তেনেহ'লে বিক্ষুব্ধ হৈ আমাৰ ৰাইজে যদি কোনো ধৰণৰ আনডেমক্ৰেটিক পন্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি জগৰীয়া নহয়, চৰকাৰেহে জগৰীয়া। বিকল্প কেতিয়াও হ'ব নোৱাৰে। KSCখন কেৱল মাত্ৰ এতিয়া ধৰক GP লেভেলৰ নিচিনা হৈ গৈছে, আৰু কিছুমান এনেকুৱা কথা তাত মানে সন্নিৱিষ্ট হৈ আছে। আমি বিচাৰিছোঁ জনজাতিকৰণ আমাৰ হওক। ভাৰতীয় সংবিধান মতে কোনো এটা জাতি জনগোষ্ঠীৰ স্বায়ত্ত শাসন অঞ্চল তেতিয়া হ'ব পাৰে যেতিয়া সেই জাতি জনগোষ্ঠীটোৱে জনজাতিকৰণৰ মৰ্যাদা পায়। প্লেন এৰিয়াৰ মানুহ, নৰ্মাল মানুহ কেতিয়াও সংবিধান মতে আমাৰ স্বায়ত্ত শাসন অঞ্চল নাপায়। এতিয়া কিবা কাৰণত যদি ভাৰতীয় জনতা পাৰ্টি নোহোৱা হৈ যদি বেলেগ দলৰ চৰকাৰখন আহে, একে ক'বতে আমাৰ KSCখন ভাঙি যাব। KSCখনৰ কোনো স্থায়িত্ব নাই। আমি বুজি পাইছোঁ। KSC দিয়ে, ৰাজ্য দিয়ে, কামতাপুৰ দিয়ে, কি দিয়ে দিয়ক, প্ৰথমতে আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়ক, STPৰ মৰ্যাদা দিয়ক। আমি এইটোৱে চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ।